হেল্ল' গাইজ, আজি আমি আহিছোঁ নলবাৰী গোপাল থানলৈ। এই গোপাল থানখন আছে সৰিয়হতলীত আৰু বৰ্তমান মই সৰিয়হতলীত আছোঁ। এই গোপাল থানখনত টোটেল 4টা মন্দিৰ আছে বুলি কোৱা শুনিছোঁ আৰু আমি সেইকাৰণে চাবলৈ আহিছোঁ। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু এই গোপাল থানখনত কি মন্দিৰ আছে সকলোখিনি আপোনালোকক দেখাই আছোঁ। এই থানখন বোলে বহুত পবিত্ৰ, ইয়াত মানুহৰ মনৰ আশা পূৰ্ণ হয় বোলে। সেইকাৰণে মই লখিমপুৰৰ পৰা নলবাৰীলৈ আহিছোঁ চাবৰ কাৰণে। ইয়াত আপোনালোকক মই দেখাই আছোঁ, ডাঙৰকৈ এইটো দেখিছে নাই, এইটো বিষ্ণু মন্দিৰ হয়। মই আপোনালোকক ভিতৰলৈ গৈ বিষ্ণু মন্দিৰ দেখাই আছোঁ সকলো, কিন্তু এতিয়া মই জুম কৰি দেখাইছোঁ। ইয়াত চাওক, এইটো বিষ্ণু মন্দিৰ। ফাৰ্ষ্ট আমি বিষ্ণু মন্দিৰত যাম, তাত সেৱা এটা কৰিম, তাৰ দৃশ্যখিনি দেখাম। তাৰপিছত আপোনালোকৰ ইয়াত আৰু 3-4টা আৰু মন্দিৰো আছে বোলে। ইয়াত শিৱ মন্দিৰ আছে আৰু বিভিন্ন ধৰণৰ মন্দিৰ আছে, নামঘৰ আছে, সকলোখিনি দেখাম। হেল্ল' গাইজ, ফাইনেলি আমি গোপাল থান পাই গ'লোহি আহি। চ' এতিয়া আমি ওপৰলৈ উঠি যাম। কিমান ধুনীয়াকৈ বনাইছে মন্দিৰটো। এইটো বোলে ওপৰতো বিষ্ণু মন্দিৰ, গতিকে আমি বিষ্ণু মন্দিৰৰ ওপৰলৈ সোমাই যাম। জোতা চেণ্ডেল খুলি ল'লোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। মই লখিমপুৰৰ পৰা নলবাৰীলৈ আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। এতিয়া বিষ্ণু মন্দিৰলৈ সোমাই যোৱাৰ আগত এই টিলিঙাকেইটা বজাই লওঁ, যাতে ভগৱানে মোক ভাল পায় আৰু আপোনালোক সকলোকে মংগল কৰক, যিসকলে মোৰ ভিডিঅ'টো চাই আছে। গতিকে ব'লক ভিতৰলৈ এতিয়া সোমাই যাওঁ। বন্ধুসকল, এয়া চাওক, এয়া মই জুম কৰি দিম। এয়াই হৈছে মেইন বিষ্ণু মন্দিৰ ভাগ। এয়া ভগৱান বিষ্ণু, আৰু মই জুম কৰি দিছোঁ বিষ্ণু ভগৱানৰ লগত গণেশ ভগৱান আছে। এয়াই হৈছে বিষ্ণু মন্দিৰৰ মেইন ভাগ, আৰু মই ইয়াত সেৱা এটা কৰিম বিষ্ণু মন্দিৰত। আৰু সেৱা কৰাৰ পিছত মই আপোনালোকক আৰু দেখাই আছোঁ ইয়াৰ চৌপাশটো কিমান ধুনীয়া, সেয়া দেখুৱাই আছোঁ। আৰু ইয়াত কেইটা মন্দিৰ আছে সকলোখিনি দেখাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। এই গোপাল থানত টোটেল 4টা মন্দিৰ আছে বুলি কৈছে, কাৰণ মই ইমান নাজানো। মোৰ লগত এটা ভাইটি লৈ আহিছোঁ, সেই ভাইটিটোৱে মোক যেনেকৈ কৈ আছে মই তেনেকৈ আপোনালোকৰ ওচৰত ভিডিঅ' মই দেখাই আছোঁ। সি মোক বহুত হেল্প কৰিছে, বিশেষকৈ তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইয়াত আহি মোৰ বহুত ভাল লাগিছে। ইয়াত টোটেল 4টা মন্দিৰ আছে গোপাল থানত। প্ৰথম আমি সোমালোঁ বিষ্ণু মন্দিৰত মই সেৱা কৰিলোঁ। কিমান ধুনীয়া পৰিৱেশ, সেইটো আপোনালোকক মই দেখালোঁ। এতিয়া ব'লক আৰু 3টা মন্দিৰ আছে, সেই 3টা মন্দিৰ কি আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। ব'লক এতিয়া আৰু 3টা মন্দিৰ চাবলৈ আছে, সেয়া চাই আহোঁ ব'লক। বৰ ধুনীয়া লাগিছে, ইয়াৰ পৰিৱেশখিনি বহুত ধুনীয়া। চ' আপোনালোকক দেখাই আছোঁ দেই। মই ভিডিঅ'টো স্কিপ নকৰিব। মই লখিমপুৰৰ পৰা আহিছোঁ ভিডিঅ' বনাবলৈ ইয়াত নলবাৰীলৈ, গতিকে বহুত কষ্টকৈ আহিছোঁ মই ট্ৰেইনত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক দেই, কাটি নিদিব কিন্তু। মই লখিমপুৰৰ পৰা আহিছোঁ নলবাৰীত, এতিয়া কোনটো কি বস্তু ধৰিব নোৱাৰোঁ ন, সেইকাৰণে তাক লৈ আহিছোঁ। ওচৰ ল'ৰাটো, সি বহুত মোক সহায় কৰিছে ভিডিঅ' বনোৱাত, বিশেষকৈ তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। আপোনালোকে চাওক, এতিয়া সি আনিছে মোক গোপাল থানৰ ভিতৰলৈ। মই সোমাই আহিলোঁ, বিষ্ণু মন্দিৰ আপোনালোকক দেখালোঁ। এয়া শিৱ মন্দিৰ, আপোনালোকে চাওক, এয়া শিৱ মন্দিৰ। ৱাও, কি ধুনীয়া লাগিছে। অ' মাই গড, কিমান ধুনীয়া লাগিছে চাওক। এয়া শিৱ মন্দিৰ, কিমান ডাঙৰকৈ বনাইছে। এয়া নলবাৰীত আছে গোপাল থানত। আপোনালোকে এবাৰ আহক, চাওক কিমান ধুনীয়া লাগিছে। এয়া চাওক, এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰ ভিতৰতো চাওক, এয়া গোপাল থানৰ শিৱ মন্দিৰৰ ভিতৰত চাওক, কিমান ধুনীয়াকৈ দিছে। এই লিংগত পানী দি থৈছে ন, পানী পৰি থাকিব, একেৰাহে পৰি থাকে নি পানী? ইয়াত পৰি থাকে ন একেৰাহে। কৃষ্ণ মহাদেৱ ভগৱান, কিবা দুখ আছে সমস্ত দুখ ক্ষমা কৰি দিয়া প্ৰভু, দেখি চাওক কৃষ্ণ। এতিয়া ব'লা মেইন মন্দিৰটো দেখাই দিয়া, ৰাইজকো দেখাই দিওঁ মেইন মন্দিৰটো। এই মেইন মন্দিৰটোৰ নাম কি বুলি কয় ভাইটি? এইটো গোপাল থান বুলি কয়? এইটো মেইন মন্দিৰ বুলি কয় নি? মেইন মন্দিৰটো মই দেখাই দিছোঁ কেমেৰাত প্ৰথমে। এইটো চাওক, এইটো বোলে গোপাল থানৰ মেইন মন্দিৰ। এইটো চাই লওক। ব'লক এতিয়া আমি মেইন মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ, দেখাই আছোঁ মই। ব'লা ভাইটি, ব'লা তুমি আগত ব'লা। আমি এতিয়া মেইন গোপাল মন্দিৰৰ ভিতৰলৈ সোমাই যাম। এয়াই হৈছে গোপাল থানৰ মেইন মন্দিৰ বোলে। এইটো চাই লওক আপোনালোকে, মই কেমেৰাত দেখাই দিছোঁ। ইয়াত ভক্তসকল আহি আছে। অঁ ভাইটি, কেনেকুৱা ভাল? ইয়াৰ গোপাল থানৰ মেইন মন্দিৰ ভাগ এই ভাগ, গতিকে মই আপোনাক কেমেৰাক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে।
নমস্কাৰ বন্ধুসকল, এতিয়া আহিছোঁ মেইন মন্দিৰ ভাগলৈ। মেইন বোলে গোপাল থানৰ মেইন মন্দিৰ ভাগ এই ভাগ বোলে, চাই লওক এই ভাগ দেখিছে, কিন্তু এতিয়া তলা মাৰি থৈছে, সেইকাৰণে আমি আপোনালোকক দেখাব পৰা নাই। আৰু এই ভাগ আছে, এভাগ দেখিছে, এই ভাগো তলা মাৰি থৈছে, ৰাতিপুৱা খুলিব বোলে, এতিয়া নুখোলে। ভাইটিয়ে মোক কৈছে, মানে ভাইটি কেতিয়া খুলিব বুলি কৈছিলা তুমি? পুৱা খোলে, তাৰপিছত বন্ধ কৰি দিয়ে। সেইকাৰণে আপোনালোকক দেখাব পৰা নাই, হ'লেও মই আপোনালোকক দেখাইছোঁ ইয়াৰ পৰাই যিমানখিনি পাইছোঁ। এই ভাগেই হৈছে বোলে গোপাল থানৰ মেইন মন্দিৰ ভাগ। গতিকে ইয়াতো সেৱা এটা কৰি লওঁ, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। ইয়াৰ যিখিনি মানে কাষৰ পৰিৱেশ সেইখিনি মই আপোনাক সকলো দেখাই আছোঁ। বিশেষকৈ মই লখিমপুৰৰ পৰা আহিছোঁ দেই, নলবাৰীলৈ। গতিকে বহুত ভাল লাগিছে নলবাৰীত। এই গোপাল থানখন বহুত ধুনীয়া, বহুত পবিত্ৰ হয়। এই গোপাল থানৰ ভিতৰত টোটেল কেইটা মন্দিৰ আছে? 4টা। টোটেল 4টা মন্দিৰ আছে। গতিকে এই ভাইটিয়ে মোক দেখুৱাইছে, বিশেষকৈ ভাইটিক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। তাৰো কিবা ইউটিউব চেনেল এটা আছে বাৰু, আপোনালোকে পাছত চাব পাৰিব, তাৰ ইউটিউব চেনেল এটা আছে। কিন্তু সি যে ইমান সহায় কৰিলে মোক, সেইবাবে তাক ধন্যবাদ ধৰিছোঁ। আৰু আপোনালোকে মোক ভিডিঅ'টো মই বহুত কষ্টকৈ বনাইছোঁ, গতিকে মোক ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক অলপ আগুৱাই যোৱাত সহায় কৰিব। প্ৰথমতে মই মেইন মন্দিৰ ভাগত টিলিঙাকেইটা বজাই লৈছোঁ, ভগৱানক স্মৰণ কৰি লৈছোঁ। তাৰপিছত আপোনাক সকলো দেখাই আছোঁ। হনুমান ভগৱান আছে, এয়া চাওক হনুমান ভগৱান। তেওঁৰ ওচৰতো সেৱা এটা কৰি ল'লোঁ। এতিয়া এইটো মেইন মন্দিৰ ভাগ ইয়াত এটা সেৱা এটা কৰিম। সেৱা এটা কৰি পেলাই আপোনালোকক ইয়াৰ কাষৰ যিখিনি পৰিৱেশ সেইখিনি সম্পূৰ্ণ আপোনালোকক দেখাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। এইয়া চাওক মেইন মন্দিৰ ভাগ। ভিতৰলৈতো যাব নোৱাৰিলোঁ, মানে কেলৈ ভিতৰলৈ মানে তলা মাৰি থোৱা আছে। এয়া মেইন মন্দিৰ ভাগ, কিমান ধুনীয়া চাওক গোপাল থানৰ এই মেইন মন্দিৰ ভাগ। গতিকে আপোনালোকে দেখুৱাই আছোঁ মই এই কেমেৰাৰ যোগেদি, চাই লওক। এতিয়া আপোনালোকক দেখাই আছোঁ গোপাল থানৰ নামঘৰ। ইয়াত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ সৰিয়তলী গোপাল থান। এই ভাগ তলা মাৰি থৈছে, এই ভাগ হৈছে গোপাল থানৰ নামঘৰ। ভিডিঅ'টো চাই কেনে পালে? আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভালে পালে। যদিহে ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। বিশেষকৈ মই মানে লখিমপুৰৰ পৰা আহি নলবাৰীত ভিডিঅ' বনাইছোঁ, আপোনালোকক এই থানখন দেখাইছোঁ। যদিহে ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব। মই গতিকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ বাই।